Hello guys, welcome back to my YouTube channel. আৰু অসমীয়াত ক'বলৈ গ'লে সুস্বাগতম বন্ধুসকল। তো যিসকলে এতিয়া মেট্ৰিক পৰীক্ষা দিবা, এছএছ ফাইনেল দিবা, তোমালোক কিমান ষ্ট্ৰেছ লৈ আছা, মাইণ্ডত কিমান ষ্ট্ৰেছ লৈ আছা, কিমান ডিপ্ৰেছ হৈ আছা, মই গম পাইছোঁ। আগতো এইটো টপিকত মই দুটা ভিডিঅ' বনাইছোঁ, তাতো কমেণ্ট কৰি মোক জনাইছা। তো তোমালোকৰ সুবিধাৰ কাৰণে, তোমালোকে যাতে মনত অলপ সাহস পোৱা, তাৰ কাৰণে মই এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ। মই 4টা টিপছ দিম তোমালোকক এই ভিডিঅ'টোত। শেষৰলৈকে চালে তোমালোকে ভিডিঅ'টো মানে তোমালোকৰ কাৰণে সুবিধা হ'ব। তোমালোকে মনত এটা সাহস পাবা যে এইটো সিচুৱেশ্যনত কেনেকৈ সমানে থিয় হৈ আগবাঢ়ি যাব পাৰিবা তোমালোক। তো ভিডিঅ'টো মই তোমালোকক সকলো অনুগ্ৰহ কৰিছোঁ ভিডিঅ'টো শেষৰলৈকে চাবা। কিছুমান গুৰুত্বপূৰ্ণ তোমালোকক কথা কম, 4টা টিপছ দিম, সেই টিপছকেইটা তোমালোকে ল'ব লাগিব, সেই ষ্টেপ বাই ষ্টেপ ল'ব লাগিব। তো সেইকাৰণে ভিডিঅ'টো একদম মন দি এইটো ভিডিঅ' কনচেনট্ৰেট হৈ ভালদৰে চোৱা, ঠিক আছে? তো তোমালোকক মই ক'বলৈ বিচাৰিছোঁ, মানে মই বহুত ৰিচাৰ্চ কৰিলোঁ, বহুত চালি জাৰি চালোঁ যে কি চলি আছে। তো অসম চৰকাৰখনে কি কৰিছে এতিয়া, মই বহুত নিউজ চেনেলত তেওঁলোকে কৈছে যে অসম চৰকাৰখনে কৈছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে কোনো এটা প্ৰেছাৰ লৈ, কাৰো প্ৰেছাৰ লৈ তেওঁলোকে কোনো ডিচিশ্যন নলয় যে এক্সামটো কি হ'ব, কোনো এটা সিদ্ধান্ত ডাইৰেক্ট লৈ ল'ব নোৱাৰে চৰকাৰখনে। কাৰণ বৰ্তমান চৰকাৰখন কি হৈছে, এতিয়া মডেল কোড অফ কণ্ডাক্ট নামৰ এক্টখনৰ কাৰণে তেওঁলোকে এইটো কোনো ডিচিশ্যন ল'ব নোৱাৰে, কাৰণ ইলেকশ্যন হৈ গৈছে। তো এতিয়া নতুন যিখন চৰকাৰ আহিব তেওঁলোকে সেই ডিচিশ্যনটো ল'ব। তো নতুন চৰকাৰখন আহিব 2 মে'ত, আৰু 2 মে'ত অহাৰ পিছত 4 মে', 4 মে'ত তেওঁলোকে কিবা এটা ডিচিশ্যন ল'ব এইটোৰ যে এক্সামটো কেতিয়া পতা হ'ব। আৰু যদি কৰোণাটো বেছি হৈ যায়, কৰোণা পেণ্ডেমিকটো বহুত বেছি বাঢ়িছে, বেছি বিয়পিব ধৰে, তো তেতিয়া হয়তো বহুত পিছুৱাই দিব পাৰে। তো এতিয়াৰ যিটো চিটুৱেশ্যন হৈছে, এছএছৰ যিটো আমাৰ শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়াদেৱেও নিউজ চেনেল এটাত কৈছে যে এজ পাৰ শ্বেডিউল 11 মে'ৰ পৰা এছএছ ফাইনেল হ'ব। আমি যে ইমান দিনে এইটো টপিকত মাত মাতি আহিছিলোঁ যাতে এক্সামটো নহওক, ইমান কম টাইম আছে, এক্সামটো হ'ব নালাগে, এনেকুৱা এটা পেণ্ডেমিক চিটুৱেশ্যনত বহুতে মাত মাতিছিলে, ইউটিউবাৰ বহুতে মাত মাতিছিলে। তো কিন্তু কি হ'ল, এতিয়া এনেকুৱা চান্স আছে যে এক্সামটো হৈ যাব পাৰে। তো তোমালোকৰ সুবিধাৰ কাৰণে মই কৈছোঁ যে এতিয়া এইটো টপিকত যে সেবা এক্সাম কেঞ্চেল, এইটোৰ টপিকত বেছি চিন্তা কৰি লাভ নাই। কাৰণ এক্সামটো হোৱা নোহোৱাক লৈ কথা নাই, আমি যিহেতু ষ্টুডেণ্ট হয়, আমি পঢ়ি যাব লাগিব। যদি কৈছেই চৰকাৰখনে যে ডিচিশ্যনটো 4 মে'ত সঠিককৈ জনাব, তো তেতিয়ালৈকে আমি এনেই বহি থাকিলে নহ'ব যে এক্সামটো হ'ব নালাগে, তেনেকৈতো বহি থাকিলে নহ'ব। আমি যিহেতু ষ্টুডেণ্ট হয়, আমি অলপ হয়তো প্ৰিপেৰেশ্যন চলাব লাগিব এক্সামৰ কাৰণে। এক্সামটো হোৱাৰ চান্স বহুত বেছি হৈ গৈছে গাইজ, সেইটো কথা। আৰু যদি পাতিও এক্সাম কণ্ডাক্ট কৰিও ছেফটি মেজাৰ্ছ পূৰা লৈ পিনিহে এক্সামটো কণ্ডাক্ট কৰিব। যিটো এতিয়া কৰোণা পেণ্ডেমিক হৈ আছে, ভালকৈ চেনিটাইজাৰৰ ব্যৱস্থা কৰিব। আৰু কিছুমান কৈছে, ৰমেশ চন্দ্ৰ চুতীয়াদেৱে কৈছে যে শিক্ষা সংসদৰ সচিবজনে যে এছ আৰু জেড পদ্ধতিত ছিট প্লেনবোৰ ল'ব, মানে বেঞ্চত আগত নৰ্মেল এক্সামত দুটাকে বহে, কিন্তু এতিয়া এখন বেঞ্চত এটা, তাৰপিছত হয়তো তাৰপিছত লাহে লাহে এনেকৈ আকৌ দুটা, তাৰপিছত আকৌ এটা, এনেকৈ কিবা কৰি ছিষ্টেমত এছ আৰু জেড পদ্ধতি হয়তো। তো তেওঁলোকে মানে গেপ মেইনটেইন কৰি তেনেকৈ ছিট প্লেনটো বনাব। তো তেনেকৈ এক্সামটো কণ্ডাক্ট কৰিব বুলি কৈছে ছেফটি মেজাৰ্ছ লৈ। এইকাৰণে ভয় শংকিত হৈ এতিয়া আৰু লাভ নাই। আৰু এইটো টপিক এক্সাম হ'ব লাগে নালাগে এইটো এতিয়া হৈ গ'ল, আমি নিজৰ কামখিনি কৰি গ'লোঁ, আমি মাত মাতিলোঁ, কিন্তু চৰকাৰখনে এতিয়া যিহেতু ডিচিশ্যন ল'ব নোৱাৰে, তো পৰিস্থিতিৰ লগত আমি সমানে আগবাঢ়ি যাব লাগিব, নে কি কোৱা? পৰিস্থিতিৰ লগত সমানে আগবাঢ়ি যাব লাগিব। তো এতিয়া আমাৰ মেইন টপিকটো কি হৈছে, চিন্তাটোৰ পৰা কেনেকৈ আমি হাত সাৰোঁ। চিন্তা, যিটো মাইণ্ডত চিন্তা সোমাই আছে, সেই চিন্তাটোৰ পৰা আমি যিটো ডিপ্ৰেছ হৈ আছোঁ, কৈছোঁ যে এক্সাম হোৱাক নোহোৱাক লৈ এইটো ডিপ্ৰেছ হৈছোঁ, কি কৰোঁ, আমি কেনেকৈ পঢ়োঁ। তো বন্ধুসকল, তোমালোকৰ সুবিধাৰ কাৰণে মই 4টা টিপছ লৈ আনিছোঁ। সেই টিপছকেইটা যদি তোমালোকে একাধিক্ৰমে ষ্টেপ বাই ষ্টেপ যদি গ্ৰহণ কৰা, তো তোমালোকে যদি ডিপ্ৰেছ হৈ আছা, যিটো চিন্তা মনত সোমাই আছে, মাইণ্ডটো বহুত ডিপ্ৰেছ হৈ আছে বুলি কৈছে, ডিপ্ৰেশ্যন হৈ গৈছে, তোমালোকে বহুতে মোক কৈ আছা। তো ডিপ্ৰেশ্যন লোৱাটো কথা নাই। তো তোমালোকৰ দাদা হিচাপে মই তোমালোকৰ কথা এতিয়া মই 4টা টিপছ দিম, যাতে তোমালোকে এইটো পৰা আৰু অভাৰকম হ'ব লাগে, ভাল হ'ব লাগিব তোমালোকৰ। চ' 4টা টিপছ লৈছোঁ। প্ৰথমটো হৈছে, তো প্ৰথম টিপছটো হৈছে এই যিটো এক্সাম চিন্তা, এক্সাম হ'বনে নহয়, এক্সাম বাতিল কৰিব লাগে, এক্সাম হ'বনে নহয়, এতিয়া কি কৰোঁ, এই চিন্তাটো। মানে প্ৰথম টিপছটো হৈছে গাইজ, এই এক্সাম হোৱা নোহোৱালৈ চিন্তাটো কৰিবলৈ একেবাৰে বাদ দি দিয়া। এক্সামৰ চিন্তা হোৱাত নহয়তো পিছৰ কথা, সেইটো চিন্তা প্ৰথমতে
মাইণ্ডৰ পৰা উলিয়াব লাগিব এক্সাম বস্তুটো মানে মাইণ্ডৰ পৰা উলিয়াব লাগিব যে হ'ব নহয় সেইটো পিছৰ কথা সেইটো মাইণ্ডৰ পৰা যেতিয়া তোমালোকে উলিয়াব পাৰিবা তেতিয়া তোমালোকৰ অটোমেটিক তোমালোকৰ মাইণ্ডটো ষ্ট্ৰেছটো বা অভাৰকম হৈ যাব ভাল হৈ যাব তোমালোকৰ মনটো অলপ মানে হেতুৱে এতিয়া মানে খুলি খাই আছে যে এতিয়া এক্সামটো হ'বনে নহয় হেতুৱে তো হেতুৰ পৰা হাত হাৰিবলৈ কি বোলে প্ৰথম আমি এক্সাম হোৱাক নোহোৱাক লৈ এইটো বাদ কৰিব লাগিব হৈ গ'ল আৰু বহুত আমিও মান পাতিলোঁ তো এতিয়া আমি সিচুৱেশ্যনৰ লগত আগবাঢ়ি যাব লাগিব এক্সাম হ'ব নহয় সেইটো পিছৰ কথা আমি এক্সামটো পাহৰি এতিয়া নিজৰ ফ'কাছ কৰিব লাগিব নিজৰ মানে আমি কি বিচাৰোঁ এতিয়া আমাৰ সিচুৱেশ্যন এক্সামটো হোৱা চান্স বেছি আছে তো সেইটো বাদ দিয়া এক্সাম হোৱাক নোহোৱাক লৈ বাদ দিয়া 4 মে'ত ডিচিশ্যন ল'ব তো সেইটো বাদ কৰিব লাগিব সেইটো আমি পাহৰি যাব লাগিব এক্সাম হোৱাক নহয় সেইটো লাভ নাই এতিয়া চিন্তা কৰি তো এইটো এক্সাম হোৱাক নোহোৱালৈ এইটো পাহৰিব লাগিব এইটো মাইণ্ডৰ পৰা উলিয়াব লাগিব সেইটো প্ৰথম টিপছ তো ছেকেণ্ড টিপছটো হৈছে নিজৰ ফ্ৰেণ্ডসকলৰ লগত এইটো এক্সামক লৈ একো ডিচিশ্যন কৰিব নালাগে এক্সামক লৈ কথা পাতিব নালাগে ফোনত কথা পাতিব নালাগে লগ কৰিলে এইটো কথা পাতিব নালাগে তো ছেকেণ্ড টিপছটো হৈছে নিজৰ ফ্ৰেণ্ডৰ লগত নিজৰ আত্মীয়ৰ লগত এক্সামক লৈ কোনো যাতে হোৱাক নোহোৱাক লৈ যে কেনচেল কৰিব লাগে যে পষ্টপন কৰিব লাগে এইটোক লৈ একো ডিছকাশ্যন কৰিব নালাগে কাৰণ ডিছকাশ্যন কৰিলে কি হ'ব আকৌ আমাৰ মাইণ্ডটোত যদি আমি নিজেও এক্সামৰ কথাটো আমি অলপ পাহৰি যাওঁ যে এক্সাম হোৱাক নহয় সেইটো মাইণ্ডৰ পৰা উলিয়াই দিওঁ যে কেনচেল কৰিব লাগে পষ্টপন কৰিব লাগে তো সেইবিলাক কাৰণ চক কথাটো কি হৈছে কৰোণা আহিছে তো সেইটো কাৰণে আমি কৰোণা যিটো চিটুৱেশ্যন হৈ আছে সেইটো কাৰণে আমি এক্সাম হোৱাক লৈ ইমান নোহোৱাক লৈ এইটো মানে চিটুৱেশ্যনটো আমাৰ সেইটো কাৰণে মাইণ্ডত সোমাই গৈছে কিন্তু যদি এইটো নাথাকিলে হয় আমাৰ ইমান নাহিলেহেঁতেন তো আমি যদি আমাৰ মাইণ্ডটো ষ্টেবল কৰিবলগীয়া হয় তো আমি এক্সামৰ কথাখিনি ডিছকাছ কৰিবলৈ এৰিব লাগিব যে এক্সাম পষ্টপন কৰিব লাগে কেনচেল কৰিব লাগে এইবোৰ ডিছকাশ্যনখিনি নিজৰ ফ্ৰেণ্ডছৰ লগত বা নিজৰ আত্মীয়ৰ লগত নিজৰ চিনাকি মানুহৰ লগত সেইটো এৰিব লাগিব তো সেইটো ছেকেণ্ড টিপছ ঠিক আছে ষ্টেপ বাই ষ্টেপ তুমি বস্তুখিনি মানে তোমালোকে কথাখিনি একদম ষ্টেপ বাই ষ্টেপ ল'ব লাগিব এপ্লাই কৰিব লাগিব নিজৰ লগত তো চাবা সকলো ঠিক হৈ যাব সকলো নৰ্মেল হৈ যাব তোমালোকে নিজৰ কামটোক লৈ নিজৰ পঢ়াক লৈ কনচেনট্ৰেট কৰিব পাৰিবা তো লগালগ পঢ়িব নোৱাৰা তোমালোকে সেইকাৰণে ভুল নকৰিবা যে নাই এতিয়া পঢ়িব লাগিব সেইটো নহয় মই ষ্টেপ বাই ষ্টেপ কৈ আছোঁ যিহেতু আমাৰ চিটুৱেশ্যনটো কি হৈছে মাইণ্ডত এক্সামক লৈ টেনশ্যন হৈ আছে প্ৰথম কি সেইকাৰণে ক'লোঁ মই এক্সাম সেইটো বাঢ়ি গ'বলৈ মাইণ্ডৰ পৰা তো ছেকেণ্ডটো হৈছিলে ক'লোঁ যে আমাৰ ফ্ৰেণ্ডছবোৰৰ লগত আমি এইটো টপিক এইটো ডিছকাছ কৰিবলৈ এতিয়া বন্ধ কৰি দিব লাগিব এতিয়া অকল নিজৰ লগত টাইম স্পেণ্ড কৰিব লাগিব নিজৰ বস্তুখিনি নিজে বুজি পাব লাগিব নিজক লৈ চিন্তা কৰিব লাগিব এইবোৰ এক্সামৰ কথা এতিয়া চিন্তা কৰিব নালাগে ঠিক আছে তো 3 নম্বৰ টিপছ হৈছে নিজৰ মাইণ্ডটো ৰিলেক্স কৰি ৰাখা তো নিজৰ মাইণ্ডটো কেনেকৈ ৰিলেক্স কৰিম আমি মাইণ্ডটো ৰিলেক্স হ'ব লাগিব কাৰণ টেনশ্যনত মানুহে কেতিয়াও পঢ়িব নোৱাৰে টেনশ্যনত আমি কোনো এটা টপিক যাওঁ কাৰণ আমাৰ ওচৰত লিমিটেড টাইম আছে লিমিটেড টাইমত আমি কেনেকৈ বস্তু আয়ত্ব কৰিব পাৰিম ক্লাছো ভালকৈ হোৱা নাই কিন্তু আমি সেলফ ষ্টাডি কৰিব লাগিব তো সেইটো পিছলৈ কৈ আছোঁ কিন্তু এতিয়া মাইণ্ডটো তাৰ কাৰণে ৰিলেক্স কৰিব লাগিব তো সেইটো হৈছে 3 নম্বৰ টিপছ তোমালোকে এইটো ল'ব মাইণ্ডটো কেনেকৈ ৰিলেক্স কৰিব মই কৈ আছোঁ প্ৰথম এই দুটা যেতিয়া তোমালোকে পাৰ কৰি যাবা টিপছকেইটা ল'বা গ্ৰহণ কৰিবা তোমালোকে এপ্লাই কৰিবা নিজৰ লগত এক্সামটো কথা মাইণ্ডৰ পৰা উলিয়াবা ডিছকাশ্যন বন্ধ কৰি দিবা ফ্ৰেণ্ডছৰ লগত তাৰপিছত অট'মেটিক অলপ তোমাৰ মাইণ্ডটো ৰিলেক্স হ'ব ল'ব যেতিয়া অলপ আকৌ মাইণ্ডত আহি যায় কথাবোৰ তেতিয়া কি কৰিবা নিজৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবা মা দেউতাৰ লগত কথা পাতিবা বা মা দেউতাক অলপ হেল্প কৰিবা গোটেই দিনভৰ পঢ়ি থাকিবতো নালাগে তো সেইটো কাৰণে কি অলপ কথাখিনি শ্বেয়াৰ কৰিবা এনেই আৰু এই এক্সামৰ লগত ডিছকাশ্যন একো নকৰিবা ঘৰক লৈ ঠিক আছে তো মানে আৰু যদি অকলে থাকে কিবা মাইণ্ডটো অলপ আহি থাকে কিছুমান কথা তো তোমালোকৰ ভাল লগা গান কিছুমান ইয়েৰফোন লগাই হেডফোন লগাই ধুনীয়াকৈ শুনিবা ৰিলেক্স হৈ অলপ টাইম ৰাতিপুৱা সোনকালে উঠিব চাবা আৰু এতিয়া ভিডিঅ' চিডিঅ'বোৰ বৰ বেছিকৈ চাব নল'বা ইউটিউবৰ এইবোৰ মোবাইল লগত বেছিকৈ লাগিব নাচাবা নিজক লৈ টাইম স্পেণ্ড কৰা মোবাইলটো হয় চাব লাগে কিন্তু যিবোৰ এতিয়া এইবোৰ কিছুমান এক্সামক লৈ এইবিলাক নিউজ ইমান চাব নল'বা এই নিউজবোৰ চাব বাদ দি দিয়া নিজক লগত ভাবা যে আমি পঢ়িব লাগিব যিহেতু কাৰণ আমাৰ এইটো ফিউচাৰৰ কথা আছে সেইটোক লৈ অলপ মাইণ্ডটো ৰিলেক্স কৰিবা ক'ৰবাত ওলাই গ'লা অলপ লগৰ ভাইটি বা ভণ্টিসকলক বা লগৰ কোনোবাৰ ওচৰৰ লগৰ ল'ৰাৰ লগত কিন্তু এইবোৰ এক্সাম্পলৰ টপিক ডিছকাছ নহয় এনেই অলপ ওলাই গ'লা খোজকাঢ়ি ইভিনিঙত গ'লা ৰাতিপুৱা গ'লা তেনেকৈ বস্তু মাইণ্ডটো তেনেকৈ ৰিলেক্স কৰিব পাৰিবা তোমালোক ঠিক আছে তো এই 3টা টিপছ ভালদৰে এপ্লাই কৰিবা ষ্টেপ বাই ষ্টেপ প্ৰথম ষ্টেপটো কি আছিলে মাইণ্ডটোৰ পৰা এক্সামৰ লৈ এইবোৰ উলিয়াই দিয়া এক্সাম হোৱা পষ্টপন কৰা কেনচেল কৰা এইটো উলিয়াই দিয়া ছেকেণ্ড টিপছটো হৈছে যে ছেকেণ্ড টিপছটো হৈছে আমাৰ ফ্ৰেণ্ডছবোৰৰ লগত আমি ডিছকাশ্যন কৰিবলৈ এৰি দিব লাগিব তো থাৰ্ড টিপছটো হৈছে আমি নিজৰ মাইণ্ডটো ৰিলেক্স কৰি ৰাখিব লাগিব ৰিলেক্স কৰিলে আমি পঢ়িব পাৰিম ভালকৈ হয়নে নহয় তো ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব লাগিব নিজক ঠিক কৰিব লাগিব যে আমি অলপ গান চান শুনি ভাল লগা গান অলপ
যি ভাল পাওঁ সেইটো কৰিব লাগিব ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু বহুত কথা আছে ভালদৰে খোৱা বোৱা কৰিব লাগিব হলো ভালদৰে খোৱাখিনি মেইন খোৱাটো মেইন খোৱাত সব মাইণ্ড ৰিলেক্সতে পৰি যায় যে খোৱা বোৱা ভাল হৈ থাকিবলৈ নিজৰ চিন্তা অযথা চিন্তাবোৰ বাদ দি দিব লাগিব তো এইকেইটা হ'ল তিনিটা টিপছ 4 নম্বৰ টিপছটো মেইন 4 নম্বৰ টিপছটো হৈছে 4 নম্বৰ টিপছ হেতু মোস্ট ইম্পৰ্টেন্ট পঢ়িব লাগিব সেলফ ষ্টাডি আমি সকলোৱে তোমালোকে সেলফ ষ্টাডি কৰিব লাগিব সেলফ ষ্টাডি কেনেকৈ এই যেতিয়া মাইণ্ডটো ৰিলেক্স কৰিলে অট'মেটিক তোমালোকৰ পঢ়িব মন যাব সেইটো একদম অবভিয়াছলি পঢ়িব মন যাবই কাৰণ তোমালোকে এক্সাম হ'ব নে নহয় এইটোক লৈ নহয় এক্সামটো পিছৰ কথা পঢ়িছোঁ কেলৈ আমি নিজক লৈ এতিয়া এছ যিখিনি দিবা সেইখিনি ইন ফিউচাৰ যেতিয়া ডিগ্ৰী পঢ়িবা ময়ো এজন ডিগ্ৰী ষ্টুডেণ্ট হয় তো যেতিয়া মই এছত পঢ়িছিলোঁ মই বিকমৰ ষ্টুডেণ্ট তো মই যিখিনি পৰা পঢ়িছিলোঁ এছত একাউণ্টেঞ্চি এইবিলাক তো ইন ডিগ্ৰীটো সেইখিনি একেখিনি আছে খালি অলপ ডিটেইলছত আছে যদি বেছিকটো আমাৰ এইচএছৰ হয় হায়াৰ ছেকেণ্ডেৰী তো বেছিকটো যদি ক্লিয়াৰ নাথাকে দেন আমি ডিগ্ৰীটো কেনেকৈ পাৰিম হয়নে নহয় তো বেছিকটো ক্লিয়াৰ কৰিবৰ কাৰণে পঢ়া এই গোটেই এবছৰটো ছেকেণ্ড ইয়াৰ অলপটো হ'লেও আমি পঢ়িছোঁ তোমালোকে অলপটো হ'লেও পঢ়িছা তো সেইখিনি পঢ়াখিনি মেইন টপিকবোৰ কভাৰ কৰিব চাবা আৰু ইমান হাৰ্ডকৈ পেপাৰ নাচাইবা আৰু পেপাৰো ইমান যদি ইন কেছ এক্সাম হয় তো পেপাৰো ইমান হাৰ্ড নিদিয়ে তো মেইন টপিকবোৰ চাই যাবা আৰু মই এইটো কৈছোঁ তোমালোকে ভাল এক্সাম ভাল হ'ব মুঠতে যিমান দিন আছে সেইকেইদিন দিন ইউটিলাইজ কৰা মে'লৈকে দিন আছেতো মে' 11লৈকে তো ইমানখিনি দিন ইউটিলাইজ কৰা নিজক পঢ়িব লোৱা ইমান বেছি পঢ়িব নালাগে টেনশ্যন লৈ পঢ়িব নালাগে ক'লোৱে তো ভালদৰে পঢ়িব চোৱা মেইন টপিকবোৰ কভাৰ কৰিব চোৱা সিমানখিনি তো এইখিনি যদি তোমালোকে ষ্টেপ বাই ষ্টেপ কৰা বহুতখিনি তোমালোকে অভাৰকাম কৰিব পাৰিবা আৰু ক্লাছ 10ৰ কথাখিনি ক'ব বিচাৰিছোঁ ক্লাছ 10ৰ যি চব মানে মেইন বেছিক যিখিনি মেইন বেছিক পইণ্ট মেইন টপিকবোৰ সেইবিলাক চাই যাব লাগে বেছিকৈ গোটেই কিতাপখন পঢ়ি এফালৰ পৰা পঢ়িবলৈ গ'লে নহ'ব আমি চ' মই এইটো মোৰ চেনেলটো একচুৱেলি ক'বলৈ গাইজ এডুকেশ্যনেল চেনেল নহয় কিন্তু তোমালোকৰ সুবিধাৰ কাৰণে মই এইখিনি তোমালোকৰ কাৰণে হেল্পৰ কাৰণে কৈছোঁ তো প্লিজ এই টিপছকেইটা মই দিলোঁ 4টা টিপছ ষ্টেপ বাই ষ্টেপ তো 4টা টিপছ ক'লোৱে সেইখিনি যিমান পৰা শ্বেয়াৰ কৰিবা নিজৰ বন্ধুবৰ্গৰ মাজত কাৰণ সকলো এতিয়া টেনশ্যনত আছে ডিপ্ৰেশ্যনত আছে মই গম পাইছোঁৱে আৰু কিছুমানে এনেকুৱা কথা কাৰণ মেট্ৰিকটো মই মেট্ৰিকৰ কথা কৈছোঁ এনেকুৱা কোনো এটা এক্সাম নিজৰ জীৱনতকৈ ডাঙৰ নহয় সেইটো হয় এক্সামটো কি হয় জাষ্ট এটা এক্সাম বুলি নহয় এইটো এটা আমাৰ নিজৰ পঢ়াটো আমাৰ নিজৰ মাইণ্ডত সোমাব এই মাইণ্ডটো তোমাৰ ডেভেলপ হ'ব পঢ়াক লৈ এক্সামটো কোনো ডাঙৰ কথা নহয় এতিয়া ফাৰ্ষ্ট ডিভিজন নিজৰ কিবা এটা এক্সাম অলপ বেয়া হ'ল নিজে ভবাতকৈ তো তেতিয়া বহুত বেয়া কিছুমান পদক্ষেপ ল'লে ছুইচাইডলৈকে যায়গৈ তো এইবিলাক থট আহিবই নালাগে মাইণ্ডত কিন্তু নিজক চিনি পাব শিকা না আমি ষ্টুডেণ্টৰ পাৱাৰ বহুত বেছি আছে তো পঢ়ি যোৱা নিজৰ কামখিনি কৰি যোৱা আৰু মই যিকেইটা টিপছ দিলোঁ সেই টিপছকেইটা ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিবলৈ লোৱা 4টা টিপছ ফ'ল' কৰা প্ৰথম আকৌ এবাৰ কৈ দিছোঁ প্ৰথম নিজৰ মাইণ্ডৰ পৰা এক্সাম লৈ টেনশ্যনবোৰ এক্সাম হোৱা পষ্টপন কৰা কেঞ্চেল কৰা এইবোৰ উলিয়াই দিয়া ছেকেণ্ড নিজৰ ফ্ৰেণ্ডৰ লগত বা আত্মীয়ৰ লগত এক্সামলৈ ডিছকাশ্যন বন্ধ কৰি দিয়া একেবাৰে থাৰ্ড তোমালোকে মাইণ্ডটো ৰিলেক্স কৰি ৰাখা ৰিলেক্স কৰিবলৈ কি কৰিব লাগিব ক'লোৱে 4 নম্বৰ হৈছে পঢ়িব লাগিব ভালকৈ সেলফ ষ্টাডি কৰিব লাগিব টপিকবোৰ মেইন টপিকবোৰ চাই যাব লাগে দিনত অলপমান পঢ়িলেও হ'ব ৰাতিপুৱা টাইমটো মোষ্ট ইম্পৰ্টেণ্ট ৰাতিপুৱা টাইমটো ভালকৈ পঢ়িবা তো এইখিনিয়ে গাইজ যিটো 4টা টিপছ দিলোঁ এইকেইটা এপ্লাই কৰি যোৱা মই চিয়'ৰ যে তোমালোকৰ এইখিনি সুবিধা হ'ব বহুতখিনি মনত সাহস পাবা আৰু এইখিনিয়ে আৰু মই যদি নতুন কিবা আপডেট পাওঁ তোমালোকৰ লগত জনামেই তোমালোকক আৰু যদি কিবা ডাউট থাকে বা কিবা মোক সুধিবলগীয়া থাকে দেন ইনষ্টাগ্ৰামত মোক ডাইৰেক্টলি সুধিব পাৰা ইনষ্টাগ্ৰাম কল্যাণ কোঁৱৰ বুলি আছে ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি থৈছোঁ তো সকলোৱে মোক কণ্টেক্ট কৰিব পাৰা তাত সুধিব পাৰা আৰু কমেণ্ট কৰা এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কাৰণে সুবিধা হৈছেনে তো কমেণ্ট কৰা যিমান পাৰা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা এইটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে লৈ আনিলোঁ তো এইখিনি আৰু মন দি শুনাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু অল দ্য বেষ্ট এক্সাম যদি হয় এক্সাম তেন ভালকৈ দিবা মই আশা ৰাখিছোঁ তোমালোকৰ সকলোৰে ভাল হ'ব অযথা চিন্তা নল'বা বাছ ফ'কাছ ৰাখা নিজৰ ওপৰত কনচেনট্ৰেট কৰি ৰাখা মাইণ্ডটো ৰিলেক্স কৰি ৰাখা সকলোৱে ক'লোঁ দেন মই নতুন আপডেট পালে তোমালোকৰ মাজত লৈ আনিম ঠিক আছে তো যিমান পাৰে শ্বেয়াৰ কৰা ভিডিঅ'টো অ'কে থেংক ইউ তো অল দ্য বেষ্ট এগেইন সকলোৱে নিজৰ প্ৰিপেৰেশ্যন ভালকৈ চলাবা তো চিন্তা কৰি লাভ নাই বিন্দাছ থাকা ঠিক আছে বাই